আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবে এটা হেল্থ কেম্প পাতিছে। তেওঁলোকে নিজেই নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে, স্ক্ৰিনিং কৰিবৰ কাৰণে মেডিকেল কলেজ কোকৰাঝাৰ তেখেতসকলৰ ইনিচিয়েটিভত আৰু আমাৰ কোকৰাঝাৰত কাম কৰি থকা হন্স ফাউণ্ডেশ্যন মেডিকেল ছাৰ্ভিচ দি থকা এটা NGOৰ জৰিয়তে আজি এটা হেল্থ স্ক্ৰিনিং প্ৰগ্ৰাম ইয়াতে আয়োজিত হ'ল। মই প্ৰথমে প্ৰেছ ক্লাবৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আৰু সন্মানীয় সদস্যসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিনচিয়াৰলি আপোনালোকে এই হেল্থ কেম্পখন পাতিছে আৰু এই হেল্থ কেম্পৰ জৰিয়তে আপোনালোকৰ নিজৰ স্বাস্থ্য, আপোনালোকে সুস্বাস্থ্য গৰাকী হোৱাৰ যি এটা প্ৰচেষ্টা আৰু ৰাইজক এটা মেছেজ আপোনালোকে দিবলৈ চেষ্টা কৰিছে যে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাত কাফালিটি কৰিব নালাগে। প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ, এই এটা যিটো কথা, এই কথাটো আপোনালোকে ৰাইজৰ মাজত এতিয়া প্ৰচাৰিত কৰিবলৈ নিশ্চয় আপোনালোকে যত্ন ল'ব আৰু চেষ্টা কৰিছে। কাৰণ আমি বেমাৰ হোৱাৰ আগত ৰোগ চিনাক্তকৰণ কৰাটো বহুত অতি প্ৰয়োজন। ইয়াৰ কাৰণে আমি মাজে সময়ে আমি তেনেকৈ কেম্প পাতোঁ, স্ক্ৰিনিং কেম্প পাতোঁ আৰু বিভিন্ন স্ক্ৰিনিং কেম্পৰ জৰিয়তে বিভিন্ন বেমাৰ আজাৰবিলাকক আমি ডিটেকশ্যন কৰোঁ। ডিটেকশ্যন কৰাৰ পিছত বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে হায়াৰ হস্পিটেলবিলাকত আমি ডিষ্ট্ৰিক্ট হস্পিটেল বা আমাৰ মেডিকেল কলেজবিলাকত আমি ৰিফাৰ কৰোঁ। ইয়াৰ জৰিয়তে বহুতো বেমাৰ, নিজকে বেমাৰী বুলি নভবা বহুতো ব্যক্তিয়ে বেমাৰ ডিটেকশ্যন হয় আৰু আগতীয়াকৈ চিকিৎসাৰ ব্যৱস্থা পোৱাৰ লগে লগে খুব চিকিৎসাত বা নিজৰ স্বাস্থ্য ৰক্ষা কৰাত যথেষ্ট ভাল হয়। এই কাৰণে আজি আপোনালোকে প্ৰেছ ক্লাবৰ সকলো সদস্যসকলে, সন্মানীয় সদস্যসকলে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাত খুব ভাল হৈছে বুলি মই ভাবোঁ আৰু আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে যাতে নিজৰ স্বাস্থ্য পৰীক্ষা নিৰীক্ষা কৰি পেলাই বেমাৰখন আগতীয়াকৈ আইডেণ্টিফাই কৰাত নিজে চিনচিয়াৰলি কাম কৰে, তাৰ বাবে সকলো BTC বাসী ৰাইজক মই আহ্বান জনাইছোঁ।